Hello everyone, মোৰ চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছো। মই তোমালোকৰ সেকেন্ড ইয়াৰৰ কিতাপখনৰ প্ৰথম চেপ্টাৰটো আৰম্ভ কৰিছো। আগৰ দুটা ভিডিঅত মই তোমালোকক অকমান বুজাইছো। প্ৰথম চেপ্টাৰটো আছে আগমন আৰু ইয়াৰ প্ৰকাৰ। ইয়াৰে তোমালোকক আগমন কাক বোলে মই বুজাইছো আৰু মই তোমালোকক পঢ়ুৱাইছিলো আগমন আৰু নিগমনৰ সম্বন্ধ। Relation between induction and deduction. এতিয়া আগমন আৰু নিগমনৰ সম্বন্ধৰ বিষয়ে জানিব লাগিলে আমি আগমন আৰু নিগমনৰ সম্বন্ধও জানিব লাগিব, লগতে আগমন আৰু নিগমনৰ কি পাৰ্থক্য আছে সেইখিনিও জানিব লাগিব। তোমালোকক মই আগতে কৈছো আগমন কাক বোলে নিগমন কাক বোলে এইখিনি তোমালোকক আগতে কৈছো। যদি তোমালোকে আগৰ ভিডিঅ' কেইটা চোৱা নাই চাই লবা। আজি তোমালোকক মই বুজাও আগমন আৰু নিগমনৰ পাৰ্থক্য। ইয়াতে প্ৰথম পাৰ্থক্যটো আছে নিগমন অনুমানত সিদ্ধান্তত সামান্য সত্যৰ পৰা বিশেষ বিশেষ সত্যলৈ অহা হয় আৰু আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যৰ সিদ্ধান্তলৈ অহা হয়। নিগমন অনুমানৰ সিদ্ধান্তটো বিশেষ বচন সামান্যৰ পৰা বিশেষলৈ যোৱা হয় নিগমনত, আৰু আগমনৰ সিদ্ধান্তটো হৈছে সামান্য বচন আগমনত বিশেষৰ পৰা সামান্যলৈ যোৱা হয়। মই তোমালোকক উদাহৰণ নিগমনৰ উদাহৰণটো আগতে দিছো যে মই আকৌ কৈছো নিগমনৰ উদাহৰণটো হৈছে সকলো মানুহ হয় মৰণশীল। এতিয়া সকলো মানুহ হয় মৰণশীল হল সামান্য বচন, কিয়নো সকলোকে বুজাইছে, সামান্য মানে হল সকলো। এতিয়া সকলো মানুহ হয় মৰণশীলৰ পৰা আমি অনুমান কৰিছো যে ৰাম হয় মানুহ। আমি এজনৰ কথা অনুমান কৰিছো, ৰামৰ কথা, ৰাম হয় মানুহ। গতিকে কি আমি গম পালো যে সকলো মানুহ যদি মৰণশীল হয় তাৰ ভিতৰতে আমি যদি গম পাইছো ৰাম হয় মানুহ, গতিকে ৰামো কি হ'ব মৰণশীল হ'ব। গতিকে ৰাম হয় মৰণশীল, এইটোৱে হৈছে এটা বিশেষ বচন। গতিকে নিগমনত সকলোৰ পৰা বিশেষলৈ অহা হৈছে, সকলোৰে পৰা বিশেষ এজনৰ অনুমান কৰা হৈছে। আনহাতে আগমনত কিন্তু বিশেষৰ পৰা সামান্যলৈ যোৱা হয়। কাৰণ আগমনৰ উদাহৰণ হৈছে ৰাম হয় মৰণশীল, হৰি হয় মৰণশীল, যদু হয় মৰণশীল, গতিকে সকলো মানুহ হয় মৰণশীল। আগমনত কি হৈছে প্ৰথমতে ৰাম হয় মৰণশীল, বিশেষ বিশেষ মানুহবিলাকৰ মৰণশীলটো প্ৰত্যক্ষ কৰা হৈছে, অভিজ্ঞতাৰ দ্বাৰা পোৱা গৈছে। ৰাম হয় মৰণশীল সেইটো আমি অভিজ্ঞতাৰ দ্বাৰা গম পাইছো। গতিকে তেনেকে ৰাম যদু মধু হৰি এই বিশেষ বিশেষ মানুহবিলাকৰ মৰণশীলটো আমি প্ৰত্যক্ষ কৰি লক্ষ্য কৰি এটা সামান্য সিদ্ধান্তলৈ আহিছো যে সকলো মানুহ হয় মৰণশীল। গতিকে নিগমনত সামান্যৰ পৰা বিশেষলৈ অহা হয় আৰু আগমনত বিশেষৰ পৰা সামান্যলৈ অহা হয়। ইয়াৰ পিছত 2 নম্বৰটো আছে নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। সিদ্ধান্তটো আশ্ৰয় বাক্যৰ সমব্যাপক বা কম ব্যাপক হ'ব পাৰে, কিন্তু ই আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। আনহাতে আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ'ব। এতিয়া ব্যাপক শব্দৰ অৰ্থ হ'ল বহল, ডাঙৰ। এতিয়া কৈছে যে নিগমন অনুমানৰ সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে, কিন্তু সমান ব্যাপক হ'ব পাৰে। মানে এতিয়া নিগমনৰ যিহেতু আশ্ৰয় বাক্যটো ডাঙৰ সামান্য বচন, গতিকে সিদ্ধান্তটো সদায় কি বিশেষ বচন। সেইকাৰণে কৈছে যে নিগমন অনুমানৰ সিদ্ধান্তটো কেতিয়াও সামান্য হ'ব নোৱাৰে, বা সামান্য হ'ব পাৰে যদি আশ্ৰয় বাক্যটো সামান্য থাকে। দুইটা সামান্য হ'ব পাৰে, আশ্ৰয় বাক্যও সামান্য সিদ্ধান্তও সামান্য, তেনেকুৱা হ'ব পাৰে। কিন্তু আশ্ৰয় বাক্যটো বিশেষ বচন হৈ সিদ্ধান্ত সামান্য বচন তেনেকুৱা হ'ব নোৱাৰে। আশ্ৰয় বাক্যটো সদায় ডাঙৰ নিগমনৰ আৰু সিদ্ধান্তটো সৰু। কিন্তু আগমনৰ আকৌ সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ ব্যাপক ডাঙৰ, কিয়নো আগমনৰ উদাহৰণ হ'ল ৰাম হয় মৰণশীল, হৰি হয় মৰণশীল, যদু হয় মৰণশীল। এই ৰাম হৰি যদু মধু বিশেষ বিশেষ মানুহবিলাকৰ মৰণশীল প্ৰত্যক্ষ কৰি সিদ্ধান্ত লৈ অহা হৈছে যে সকলো মানুহ হয় মৰণশীল। গতিকে সিদ্ধান্তটো হ'ল ব্যাপক ডাঙৰ, সিদ্ধান্তটো আগমনৰ সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ বেছি বহল। গতিকে 2 নম্বৰ পাৰ্থক্যটো হ'ল নিগমন অনুমানৰ সিদ্ধান্ত কেতিয়াও আশ্ৰয় বাক্যতকৈ ব্যাপক হ'ব নোৱাৰে, কিন্তু আগমন অনুমানৰ সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ'ব পাৰে। 3 নম্বৰ পাৰ্থক্যটো হ'ল নিগমন অনুমানৰ আশ্ৰয় বাক্যবোৰ সত্য বুলি ধৰি লোৱা হয়। নিগমন অনুমানত আশ্ৰয় বাক্যবোৰৰ বাস্তৱ জগতৰ কোনো বস্তু বা ঘটনাৰ লগত মিল আছে নে নাই তাৰ বিচাৰ কৰা নহয়, কিন্তু আগমন অনুমানত আশ্ৰয় বাক্যবোৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ আৰু পৰীক্ষণৰ সহায়ত সংগ্ৰহ কৰা হয়।
গতিকে আগমন অনুমানৰ আশ্ৰয় বাক্যবোৰৰ বস্তুগত সত্যতা থাকে ইয়াতে কৈছে যে নিগমন অনুমানৰ সিদ্ধান্তটো সত্য বুলি ধৰি লোৱা হয় আৰু নিগমনৰ আশ্ৰয় বাক্য কেইটাৰ বাস্তৱ জগতৰ লগত মিল আছে নে নাই তাক বিচাৰ কৰি চোৱা নহয় কিয়নো নিগমন অনুমানৰ সিদ্ধান্তটো সত্য বুলি ধৰি লোৱা হয় তাক বিচাৰ কৰাৰ কোনো প্ৰয়োজন নাথাকে কিয়নো চোৱা মই উদাহৰণ এটা দিছো সকলো মানুহ হয় মৰণশীল এইটো হল নিগমনৰ উদাহৰণ সকলো মানুহ হয় মৰণশীল সেইটোক আমি সত্য বুলি মানি ল'ব লাগিব কিয়নো আমি এতিয়ালৈকে গম নাপাওঁ যে সকলো মানুহ মৰণশীল হয় নে নহয় কিয়নো আমি নিজে মৰিব নোৱাৰো লগতে আমি যদি আমি সকলো মানুহ মৰণশীল হয় নে নহয় সেইটো প্ৰমাণ দিব যাও প্ৰমাণ দিবৰ কাৰণে যদি আমি মৰিও যাও তেতিয়া আমাৰ নিজৰ মৃত্যুটো আমি নিজে প্ৰত্যক্ষ কৰিব নোৱাৰিম আমি মৰি যোৱাৰ পিছত আমি কি জানিম মই মৰিলো নে নাই সেইটো মই নিজে প্ৰত্যক্ষ কৰিব নোৱাৰিম গতিকে এই সকলো মানুহ হয় মৰণশীল সেই যিটো বচন সেইটোক আমি সত্য বুলি মানি ল'ব লাগিব সেইটোক এটা আকাৰ দি থৈ দিছে যে সকলো মানুহক মৰণশীলৰ এটা আকাৰ দি থৈ দিছে আৰু আমি কেৱল চাব লাগিব কোন মানুহ আমি যিবিলাক মানুহ বুলি গম পাম আমি লগে লগে অনুমান কৰিব পাৰিম যে সেই মানুহবোৰো মৰণশীল সেইকাৰণে সকলো মানুহ হয় মৰণশীল এই বচনটোক আমি সত্য বুলি ধৰি ল'ব লাগিব তাৰ বাস্তৱ জগতৰ লগত মিল আছে নে নাই সেইবিলাক আমি লক্ষ্য কৰিব বা বিচাৰ কৰিব নোৱাৰো কিন্তু আগমনৰ আশ্ৰয় বাক্যবোৰ বা আগমনৰ সিদ্ধান্তটোৰ বাস্তৱ জগতৰ লগত মিল আছে নে নাই সেইবিলাক লক্ষ্য কৰিহে পোৱা হয় চোৱা আগমনৰ আশ্ৰয় বাক্য কেইটা হৈছে কি বিশেষ বচন ৰাম হয় মৰণশীল হৰি হয় মৰণশীল এই ৰাম হৰি মৰণশীল হয় নে নহয় আমি চাইছো আমি বাস্তৱ জগতত ঘটি আছে ৰাম মৰণশীল আমাৰ ওচৰৰে কোনোবা এজন মৰি গৈছে আমি দেখিছো লক্ষ্য কৰিছো লগতে আমি ৰাম মৰিল তাৰ পিছত আমি হৰি নামৰ কোনোবা এজনো মৰিল গতিকে আমি লক্ষ্য কৰি আহি আছো ৰাম মৰিল হৰি মৰিল যদু মৰিল তেনেকে বিশেষ বিশেষ মানুহবিলাকৰ মৰণশীল আমি লক্ষ্য কৰি আহিছো আৰু লক্ষ্য কৰাৰ পিছত আমি সিদ্ধান্ত লৈ আহিছো যে সকলো ৰাম হৰি যদু মধু এইবিলাকো যিহেতু সকলো মানুহৰ নিচিনা একেই গতিকে এই মানুহবিলাকো এদিন নহয় এদিন মৰিব মানে সকলো মানুহৰে এদিন মৃত্যু হ'ব গতিকে আমি এই সকলো মানুহৰ মৰণশীল সিদ্ধান্তলৈকে কেনেকৈ আহিব পাৰিলো কাৰণ আমি লক্ষ্য কৰিছো বিশেষ বিশেষ মানুহকেজনৰ মৃত্যু আমি লক্ষ্য কৰিছো ৰামৰ মৃত্যু হৰিৰ মৃত্যু আমি লক্ষ্য কৰিছো লক্ষ্য কৰি পেলাই আমি সিদ্ধান্ত লৈ আহিছো যে সকলো মানুহ তাৰ মানে মৰণশীল হ'ব পাৰে গতিকে আগমনত আশ্ৰয় বাক্য কেইটাৰ বাস্তৱ জগতৰ লগত মিল আছে নে নাই তাক বিচাৰ কৰি চোৱা হয় কিন্তু নিগমনত আশ্ৰয় বাক্য কেইটাক সত্য বুলি ধৰি লোৱা হয় বাস্তৱ জগতৰ লগত মিল আছে নে নাই তাক কোনো লক্ষ্য কৰা বা বিচাৰ কৰা নহয় 4 নম্বৰটো আছে নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত কিন্তু আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰ সত্যতাৰ লগত জড়িত এতিয়া চোৱা নিগমন অনুমান অকল আকাৰগত সত্যতাৰ লগতহে জড়িত কিয়নো নিগমন অনুমানৰ আশ্ৰয় বাক্য কেইটাৰ কোনো বস্তুগত সত্যতা বিচাৰ কৰা নহয় বাস্তৱ জগতৰ লগত মিল আছে নে নাই চোৱা নহয় গতিকে নিগমন অনুমান অকল আকাৰগত সত্যতাৰ লগতহে জড়িত কিন্তু আগমন অনুমান আকৌ আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগতে জড়িত কিয়নো আগমনত আমি প্ৰথমতে বিশেষ বিশেষ কেইজনমান মানুহৰ মৃত্যু পৰ্যবেক্ষণ কৰি সিদ্ধান্ত লৈ আহো যে সকলো মানুহ হয় মৰণশীল ইয়াতে বিশেষ বিশেষ মানুহকেজনৰ মৃত্যু পৰ্যবেক্ষণ কৰাটো হল বস্তুগত সত্যতা আমি বস্তুগতভাৱে সত্য হয় নে নহয় আমি সেইটো গম পাইছো বাস্তৱ জগতৰ লগত সঁচাকৈ মিল আছে নে নাই ৰাম নামৰ মানুহ এজন সঁচাকৈ মৰিছে নে নাই সেইটো আমি নিজে লক্ষ্য কৰিছো গতিকে ইয়াৰ বস্তুগত সত্যতা আছে লগতে লাষ্টত আমি সিদ্ধান্তলৈকে আহিছো যে সকলো মানুহ হয় মৰণশীল ইয়াতে আমি কি কৰিছো এই বিশেষ বিশেষ মানুহকেজনক পৰ্যবেক্ষণ কৰি বিশেষ বিশেষ মানুহকেজনৰ মৃত্যু পৰ্যবেক্ষণ কৰি আমি গোটেই মানুহবিলাকে সকলো মানুহকে এটা মৰণশীলৰ আকাৰ দি দিছো গতিকে আমি গম পালো যে আগমন অনুমান আকাৰগতভাৱেও সত্য লগতে বস্তুগতভাৱেও সত্য কিন্তু নিগমন অনুমান অকল আকাৰগতভাৱে সত্য বস্তুগতভাৱে সত্য নহয় ইয়াৰ পিছত 5 নম্বৰটো আছে নিগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয় আশ্ৰয় বাক্য সত্য হলে এটা বৈধ নিগমন যুক্তিৰ সিদ্ধান্তটো সত্য হ'বই লাগিব আশ্ৰয় বাক্য সত্য হলে সিদ্ধান্ত অসত্য হ'ব নোৱাৰে বৈধ নিগমন যুক্তিত আশ্ৰয় বাক্যই সিদ্ধান্তৰ নিশ্চয়তা সাব্যস্ত কৰে সেইবাবে নিগমন অনুমানৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় ইয়াতে কৈছে যে নিগমন অনুমানৰ যেটো সিদ্ধান্ত সেই সিদ্ধান্তটো
আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় নেচেচাৰিলি আমি পাওঁ কিয়নো চোৱা মই এটা উদাহৰণত ইয়াত দি আছো কাৰণ তোমালোকে যাতে বুজি পোৱা যদি বেলেগ বেলেগ উদাহৰণ আনো তেতিয়া হলে হয়তো বুজি পোৱাত অসুবিধা হ'ব সেইকাৰণে মই তোমালোকক এটা উদাহৰণেৰে বুজাব চেষ্টা কৰিছো সকলো মানুহ হয় মৰণশীল এইটো হল নিগমনৰ আশ্ৰয় বাক্য এই আশ্ৰয় বাক্যটোৰ পৰা আমি নিজে নিজে সিদ্ধান্তটো পাম অনিবাৰ্যভাৱে সিদ্ধান্তটো আহিব সকলো মানুহ হয় মৰণশীল সকলো মানুহক কি বুলি কৈছে মৰণশীল বুলি কৈছে গতিকে তাৰ ভিতৰত যোন মানুহৰে আমি কথা কওঁ ৰাম হয় মানুহ গতিকে ৰামৰ লগে লগে ৰাম কি বুলি গম পাম আমি মৰণশীল বুলি গম পাম কাৰণ আমি প্ৰথম আশ্ৰয় বাক্যতে আমাক কৈ থৈ দিছে যে সকলো মানুহ হয় মৰণশীল গতিকে সকলো মানুহ যদি মৰণশীল বুলি আমি গম পাইছো তেনেহলে ৰাম যদি আমি মানুহ বুলি গম পাওঁ লগে লগে আমি গম পাম যে ৰামো মৰণশীল গতিকে ইয়াৰ সিদ্ধান্তটো নিগমনৰ সিদ্ধান্তটো নেচেচাৰিলি আহে অনিবাৰ্যভাৱে আহে কিন্তু আগমনৰ যেটো সিদ্ধান্ত সেইটো কিন্তু আমি অনিবাৰ্যভাৱে নাপাওঁ কিয়নো ৰাম হয় মৰণশীল হৰি হয় মৰণশীল সেইখিনি বাৰু আমি প্ৰত্যক্ষ কৰিছো ৰামৰ মৃত্যু আমি প্ৰত্যক্ষ কৰিছো হৰি মৃত্যু প্ৰত্যক্ষ কৰিছো কিন্তু আমি সেইখিনিৰ ভিত্তিতে সকলো মানুহ মৰণশীল বুলি কেনেকৈ ক'ব পাৰিম কিয়নো সেইকেজন মানুহৰে মৃত্যু হৈছে আমিতো সকলো মানুহৰ মৃত্যুটো পৰ্যবেক্ষণ কৰা নাই গতিকে কেইজনমান মানুহৰ মৃত্যু হৈছে কাৰণে আমি কেনেকৈ কৈ দিব পাৰিম যে সকলো মানুহে মৰণশীল কেতিয়াবাতো পিছলৈকে কোনোবা নমৰিব পাৰে আমি যিখিনি দেখিছো সেইখিনিৰ ভিত্তিতে আমি অনুমান কৰিছো গতিকে আগমনৰ সিদ্ধান্তটো সম্ভাৱনামূলক হ'বও পাৰে নহ'বও পাৰে এইখিনি হল আগমন আৰু নিগমনৰ পাৰ্থক্য আগমন আৰু নিগমনৰ যদিও পাৰ্থক্য আছে বহুতো বিষয়ত তথাপি আগমন আৰু নিগমন কিন্তু পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল কিন্তু চোৱা নিগমনৰ যেটো আশ্ৰয় বাক্য সেইটো সামান্য বচন সকলো মানুহ হয় মৰণশীল সেই সামান্য বচনটো আকৌ কি কৰিছে আগমনে বিচাৰি পেলাই আগমনে উলিয়াই পেলাই দিছে নিগমনক আগমনৰ কাম কি বিশেষ বস্তুবোৰ প্ৰত্যক্ষ কৰা আৰু তাৰ ভিত্তিত এটা সামান্য সিদ্ধান্তলৈকে আহা আগমনে কি কৰিছে ৰাম হৰি যদু মধু এবিলাকৰ মৃত্যু পৰ্যবেক্ষণ কৰিছে কৰি পেলাই লাষ্টত সিদ্ধান্তলৈ আহিছে যে সকলো মানুহ হয় মৰণশীল গতিকে আগমনৰ যেটো সিদ্ধান্ত সেই সিদ্ধান্তটোকে নিগমনে কি কৰিছে নিজৰ আশ্ৰয় বাক্যত ব্যৱহাৰ কৰিছে গতিকে আমি গম পালো যে নিগমনৰ যেটো আশ্ৰয় বাক্য সেই আশ্ৰয় বাক্যটো আগমনেহে বিচাৰি উলিয়াই দিয়ে গতিকে আমি গম পালো যে নিগমনৰ যেটো আশ্ৰয় বাক্য সেই আশ্ৰয় বাক্যটো আগমনেহে বিচাৰি পেলাই বা আগমনেহে আনি দিয়ে গতিকে দুইটা এটা আনটোৰ পৰিপূৰক এটা আনটোৰ ওপৰত নিৰ্ভৰশীল গতিকে দুইটাৰ মাজত পাৰ্থক্য আছে যদিও সম্বন্ধও আছে এতিয়া তোমালোকৰ এইখিনিলৈকে হল আগমন আৰু নিগমনৰ সম্বন্ধ তাৰ পিছত ইয়াৰ পিছত যেতিয়া নেক্সট ভিডিও আহিব হেতুত মই তোমালোকক আগমনৰ প্ৰয়োজনীয়তা এইখিনি ধুনিয়াকৈ শিকাম এতিয়া সব তোমালোকৰ কোনোবা মোক কৈ আছা যে মই কোৱেশ্যনৰ এনসাৰ দিব লাগে মই কোৱেশ্যনৰ এনসাৰ দিম এই চেপ্টাৰটো মই কমপ্লিট কৰিম এই চেপ্টাৰটো কমপ্লিট কৰি হোৱাৰ পিছত ইয়াৰে যিখিনি কোৱেশ্যন থাকিব লং কোৱেশ্যন থাকিব সেইখিনি মই তোমালোকৰ লগত ডিসকাস কৰিম আৰু তোমালোকৰ যদি কিবা কোৱেশ্যন থাকে মোক কমেন্ট বক্সত লিখি দিবা তাৰ পিছত আকৌ যেতিয়া মই নেক্সট চেপ্টাৰটো আৰম্ভ কৰিম নেক্সট চেপ্টাৰটো শিকোৱা হোৱাৰ পিছত আকৌ মই কোৱেশ্যন ডিসকাস কৰিম তেনেকৈ ডিসকাস কৰি যাম তোমালোকৰ কোৱেশ্যন থাকিলে মোক কমেন্ট বক্সত ধুনিয়াকৈ কৈ দিবা তেনেহলে ভিডিওটো শেষ কৰিছো তোমালোকৰ কথাখিনি ধুনিয়াকৈ শুনিবা ভালকৈ বুজিব চেষ্টা কৰিবা কিবা বুজি নাপালে মোক আকৌ কবা আজি তেনেহলে ভিডিওটো ইমানতে শেষ কৰিছো বাই বাই